নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুত দিন ধৰি মই একো ভিডিঅ' দিব পৰা নাই। নিজৰ কৰ্মব্যস্ততাৰ কাৰণে মই ক'লৈকো যাবও পৰা নাই। সেয়ে মই একো ভিডিঅ' বনাবও পৰা নাই। যোৱা 1 জানুৱাৰী দিনাখনিয়ে এটি শেষ ভিডিঅ'টো দিছিলোঁ। তাৰপিছত মই একো ভিডিঅ' দিব পৰা নাই। আৰু এইকেইদিন বিহু বুলিয়ে গাঁৱৰ ল'ৰাখিনিৰ লগত অলপ ব্যস্ত হৈ আছিলোঁ। বিহুনো কি ভিডিঅ' দিম, চব খানা খোৱা ভিডিঅ'। যোৱা লাষ্ট ভিডিঅ'টো খানা খোৱাই আছিলে। কিন্তু যোৱাকালি আমাৰ মেজি ঘৰত আপোনাৰ বাঁহী ভোজ আছিলে। সেই বাঁহী ভোজৰ দিনাখনি মই গধূলি গৈ আমাৰ গাঁৱৰে প্ৰায় লগ পাই থাকোঁ, কিন্তু সেই এজন ল'ৰাৰ বিষয়ে এটা টেলেণ্ট দেখুৱাবলৈ লৈছোঁ এই ভিডিঅ'টিত। যোৱা ৰাতি সেই মই ভিডিঅ'টি ৰেকৰ্ড কৰিলোঁ আৰু আজি মই এইটো আপোনালোকৰ আগত আপলোড কৰি দিছোঁ মোৰ ইউটিউব চেনেলত। আপোনালোকে ভিডিঅ'টো চাওক যে তেখেতে কিমান ধুনীয়াকৈ এই কামটো কৰিছে। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক এতিয়া ভিডিঅ'টো আপোনালোকে চাওকচোন। এটা নাৰিকল গুচাই দেখাব আপোনালোকে। একদম এটা গোটা গোটা নাৰিকল গুচাইছে, দাঁতে গুচাইছে। আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। জালিয়াৰ কাৰণে এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰি দিব। আমাৰ ইয়াৰ গোহাঁইগাঁৱৰ হয় উত্তম গগৈ। পঢ়াৰ চুকৰ ঘৰ এটা নাৰিকল এতিয়া গুচাই বৰ্তমান এটা গোটা 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 নাৰিকল গুচাইছে। বঢ়িয়া বঢ়িয়া, এই মজা, পানী অকণ দিয়া। নাৰিকল গুচাই, দাঁতে গুচাই, এয়া নাৰিকল দেখিছে। এয়া নাৰিকলটো আমি খাই দিওঁ।